हेलो बंधु बान्धवीসকল কি খবৰ ভালনে সকলোৰে আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছো ঘৰৰ পৰা অহাৰ পৰা ইটো হিতুকে অন্তই নাইকিয়া হৈছে মাজে মাজে আকৌ দোকানলৈ যাব লাগে যে হেতু কাৰণে তাৰ মানে কাম বনবোৰ সম্পূৰ্ণ হোৱাগে নাই আৰু বহুত দিন নাথাকিলে ঘৰ দুৱাৰবোৰ সব গুটে ধলি বালি লেতেৰা হৈ পৰিছিলে আজি ভাবিলো আজি আকৌ অলপ সিজিল কৰো আৰু ইয়াত ইমান গৰম পৰিছে নহয় কি কম আৰু সদায় 40 ডিগ্ৰী ওপৰতে থাকে আৰু কাম বনবোৰ বকে কৰিব মন নাযায় মাজে মাজে তথাপিও খেলিমেলি হৈ থাকিলে ঘৰখন বৰ বেয়া লাগে হেতু কাৰণে ভাবিলো অলপ সিজিল কৰো আৰু এই ঘৰ বচিব লৈছো এনেকে আপোনালোকৰ লগতো অলপ শেয়াৰ কৰো বুলি ভাবিলো ঘৰ দুৱাৰ মচি মেলি আজি ভাবিছো পইতা ভাত খাম পইতা ভাতৰ সোৱাদে বেলেগ নহয় জানো হয় কাৰণে ভাবিলো পইতা ভাত খাম আজি আৰু লগতে এয়া ভাজি বনাম আৰু আলু পিটিকা কৰিম ভাজি বনাবৰ কাৰণে শাক কাটি আছো আলু আৰু ভেন্দি এনেকৈ কৰি আৰু লগতে এয়া আপোনালোকৰ লগত মই ঘৰৰ পৰা কি বস্তু আনিলো তাকে শেয়াৰ কৰোঁ বুলি ভাবিলো এয়া তিল পিঠা ঘৰৰ পৰা দি পঠিয়াইছিলে হে তিল পিঠা সবকে ভাগ কৰি দিলো হে কেইটামান আছেগে আৰু এটো হৈছে গোলনেমু এটো নিমখত দিয়া গোলনেমু বিখালে অকমান খালে ভাল লাগে পাওঁ কাৰণে গোলনেমু এটা লৈ আহিছো তাৰ ঘৰটো নাছিলে তাৰে তথাপি এটা লৈ আহিলো আৰু এয়া তামোল পান দি পঠিয়াইছিলে মায়ে কেইটামান আৰু পান কিখিলা ভালে হৈ আছিল উলিয়াই দিয়া লগে লগেহে বেয়া হৈ থাকিলে শুকাই পৰিলে আৰু এয়া ভজা চাউল বৰা ধানৰ ভজা চাউল এয়া হেই ভিনিয়াকে খাই ভাল পায় বুলি খুলখালিয়াকে দি পঠিয়াইছে আৰু এয়া ঘৰৰ পৰা দি পঠিয়াইছিলে আদা নহৰু এই কন আলু এনেকে কৰি আৰু এয়া চাহপাত এয়া মানুহে অলপ মানে অসমৰ চাহ বুলি ক'লে অলপ ভাল পায় সেইকাৰণে চাহ অলপ লৈ আহিছিলোঁ সবকে দিলোঁ অলপ ঘৰলৈ ৰাখিছোঁ আৰু সেয়া বৰা চাউল আৰু তাৰপাছত সেয়া হৈছে সেই মটৰ আৰু এয়া মাটি দাইল এয়া আমাৰ নবৌৰ মাকৰ ঘৰৰ পৰা দি পঠিয়াইছিলে মোৰ কাৰণে আৰু এয়া হৈছে বাও চাউল মায়ে এসাজক খাবি বুলি দি পঠিয়াইছিলে বেছিকৈ আনিবও নোৱাৰো কাৰণ বহুত গধুৰ হয় কয় নহয় ক'বাত গ'লে পাণপাত এটাই বহুত গধুৰ হয় বুলি সেই তেনেকুৱা নিচিনা কথা কিন্তু তথাপিও ঘৰৰ বস্তু বহুত আপুৰু মানে এইখিনি আমাৰ বাহিৰত থকা মানুহৰ কাৰণে বহুত আপুৰুগীয়া বস্তু হয় ঘৰৰ পৰা অনা বস্তুখিনি বাহিৰত থকা মানুহে বুজি পায় তাৰমানে তাৰপিছত এই বস্তুখিনি সব এতিয়া মই সিজিল কৰি থৈ যাম আৰু জেগাই ৰ'ব পাহৰিছিলোঁ টেঙা 3টামান লৈ আহিছিলোঁ এটা খালোৱে সেই দুটা আছে আৰু ভোট জলকীয়া 2টামান লৈ আহিছিলোঁ তাকে বিচাৰি আছোঁ চকচোন ক'তনো সোমালে বিচাৰিয়ে পোৱা নাই মানে পিঠা লগত ভোট জলকীয়াকেইটা ভৰাই দিছিলে মায়ে সেই এটা পাইছোঁ এই 3টা লৈ আহিছিলোঁ এটা খোৱা হ'ল ঘৰৰ নহয় বাৰু কিনাই আছিলে তাৰে 2টা ভৰাই লৈ আহিছিলোঁ আৰু এয়া নবৌয়ে ঘৰৰ পৰা লস্কৰা বনাই দিছিলে খাই আদায় হ'ল আৰু জানেনে আমাৰ তাৰ নিচিনাকৈ গোলনেমু নাপায় ইয়াত বৰ সৰু সৰু গোলনেমু পায় আৰু কাজি নেমুটো নাপায় ভোট জলকীয়াও নাপায় ভোট জলকীয়া পালেও জ্বলা নাথাকে আৰু গোলনেমু বৰ অকণমানি গোলনেমু পায় দেখিবলৈকে ভাল নালাগে তাৰপিছত এইফালে এয়া বাচন বৰ্তন সামৰি লৈছোঁ আৰু মাজে ভাতো বনাই আছোঁ আৰু এয়া তৰমুজ তিয়ঁহ চেনা কেইটামান এনেকৈ খাবলৈ লৈছোঁ কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভোকো লাগিছে আৰু ভাতো বনাই আছোঁ তাত আৰু দোকানলৈ আজি মানে নগ'লোঁ দিনত গধূলি সময়ত যাম ৰ'দৰ পতাপত দিনত নাই যোৱা আৰু মানুহজনে ক'লে বোলে ৰাতি গধূলি সময়ত আহিবা মই তেতিয়াই বজাৰলৈ যাম এতিয়া নালাগে আৰু এই বুলি ক'লত ময়ো সেইকাৰণে ভালেই পালোঁ আৰু ঘৰতো কাম বনখিনি কৰিব পাৰিছোঁ এয়া তৰমুজ খাই আছোঁ তেনেকৈ পেট ভৰাম এতিয়াও এফালে এয়া চকচোন ল'ৰা ছোৱালীকেইটাই কি মজা আছে গা ধুই আছে ইমান গৰমত ধুবহে মন যায় আৰু এইফালে কাষৰ ঘৰ চট ঢালিছে মানুহবোৰে ইমান ৰ'দতে কাম কৰি আছে আৰু এইফালে এয়া দেখিছেনে মোৰ ফুলনি এইবোৰ কিবাকিবি টাবত দি থৈছিলোঁ চব মৰি পেলাই শেষ হৈ গ'ল পানী চানী নাপায় সেই নৰসিংহজোপাই জীয়াই আছে আৰু এইফালে আদা লৈ আহিছিলোঁ দুটুকুমান দি থৈছোঁ এনেকৈ হেৰিয়তে গজালি লোৱা দেখি আৰু এয়া পদিনাখিনিও মৰি থাকিলে আৰু সেই তুলসীজোপাহে জীয়াই আছে আৰু এইফালে এয়া মই আলু পিটিকা কৰিবৰ কাৰণে মই আলুকেইটা বইল কৰি ল'লোঁ বইল কৰি পেলাই গেছতে এনেকৈ মই পুৰি লৈছোঁ চালনী হেতা এখনতে দি পেলাই তেতিয়া একদম
জুহালত খৰিত জুইত পুৰা আগতে হৈ যাব সেইকাৰণে এনেকৈ পুৰি লৈছোঁ পুৰি লৈ এয়া হেৰি হ'লত বাকলিখিনি গুচাই লৈ মই পিটিকা কৰি ল'ম এতিয়া এয়া তেল নিমখ পিঁয়াজ আদা এনেকৈ জলকীয়া এইবিলাক দি পেলাই মই পিটিকা কৰি ল'ম এতিয়া ভালদৰে সানি লৈ আৰু এইফালে এয়া চালাড কাটি লৈছোঁ আৰু পিটিকা কৰা হৈ গ'ল মোৰ সেয়া ভাগ কৰি লৈছোঁ আৰু এয়া ভাত ভাগ কৰিছোঁ কাৰণ আজি পঁইতা ভাত খাম পঁইতা ভাতৰ সোৱাদেই বেলেগ নহয় জানো আৰু এয়া বুট কেইটামান দি লৈছোঁ আৰু পিঁয়াজ দি লৈছোঁ দুইজন তাৰপৰা নিমখ দি লৈছোঁ তাৰপিছত তেল অলপ দি লৈছোঁ তেল অলপ দিলে ভাল লাগে খাই আৰু লগত আছে ভোট জলকীয়া এই ঘৰৰ পৰা অনা আৰু কাজি নেমু এটুকু আদা এটুকুও লৈছোঁ মই এয়া ফাইনেলি এয়া মোৰ পঁইতা ভাতৰ কাঁহী চাওকচোন আৰু কেইটামান এতিয়া মই খাই দেখুৱাম আৰু এইটো জলকীয়া কি মজা খাবলৈ সঁচাকৈ ভাল লাগিছিলে আমার ওলা বেলানি গেল আমি বেলানি খেয়েছি ওলা ভাত নচি ভাত দিনি না কি দিলে খাবলৈ শুধু শুধু বেলানি হা শুধু চাওমিন দিছে চাওমিন খাইনো বাৰু পেট ভৰেনে না না ভৰেনি তো ভাত এখন ভাত খাবে খিদা পাইছে কি দি ভাত খাবা ডাল দিয়ে খাবা হয় নি কথাবোৰ শুনিলেনে তাইক হেনো মাকে ভাত দিয়া নাই তাৰপিছত সেয়া তাই ভাত পানী খালে আবেলি খাই বৈ তাই গ'লগৈ মই আকৌ এয়া দোকান যাবৰ কাৰণে ওলাইছোঁ এয়া গা ধুই আহিছোঁ আবেলি গা ধুই ওলাইছোঁ দোকানলৈ যাবলৈ গা নোধোৱাকৈতো থাকিবই নোৱাৰি আৰু যেতিয়া তেতিয়া গা ধুবলগীয়া হৈছে ইয়াত গৰমৰ প্ৰতাপত ক'বলৈ গ'লে আমাৰ অসমৰ মানুহবোৰ বহুত সুখত আৰু শান্তিত আছে বুলিয়ে ক'ব লাগিব গৰমৰ কাৰণে কৈছোঁ আৰু ইয়াত মইতো সহ্যই কৰিব পৰা নাই তাত থাকি পেলাই আহি তাৰপিছত এয়া দোকানলৈ ওলাই আহিলোঁ এয়া দোকান পালোঁহি আৰু দোকান মানুহজন ভিতৰতে সেয়া দোকানত বহি আছে আৰু লগতে আৰু এজন বহি আছে তাৰপিছত এয়া মই দোকানত বহিলোঁ মানুহজন গ'ল বজাৰলৈ আৰু দোকানত থকা ল'ৰাটো গ'ল ডেলিভাৰী দিবৰ কাৰণে মই অকলে আছোঁ আৰু এয়া কাষ্টমাৰ এটাৰ কুকুৰ হয় পোহে মাজে মাজে আহে মই সেয়া কুকুৰটো ধৰি পেলাই তাই হেৰি কৰি আছে ধুনীয়াকৈ বহি আছে চাওকচোন এনেকৈ মৰম কৰি দিলে বৰ ভাল পায় আৰু বহি দিয়ে ধুনীয়াকৈ তাৰপিছত আকৌ মানুহজনে সেয়া দৈ ফুচকা আনিলে ভোক লগাৰ কাৰণে আৰু মই সেয়া আকৌ খাই বৈ গাখীৰ এটা লৈ ঘৰলৈ আহিছোঁ আহি এয়া ৰুম পালোঁহি ৰুম পাই লাইট চাইট দি লৈছোঁ তাৰপাছত ভাততো লাগিছোঁ আৰু এয়া ডিম দেখিছেনে লোকেল ডিম হয় এনেকুৱা বৈয়ামৰ বৈয়াম ডিম বেয়া হৈ গ'ল ঘৰলৈ যাওঁতে মানুহজনে থৈ গ'ল পেলাই দিছোঁ আৰু এইকেইটা ভালেই আছিলে কিন্তু তথাপিও গোটাকৈ কুহুম মাত্ৰ দুটাই ওলালে এইখিনি ভাঙি ভাঙি ওলালে আৰু এনে ভালেই আছিলে বাৰু আৰু এয়াই আছিলে আজি মোৰ ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই